আজি হৈছে নতুন বছৰ প্ৰথমটো দিন। মানুহজনে উঠিয়ে কেক কাটি লৈছে, অকলে অকলে কাটিছে দেই পিছে। আৰু ৰাতিয়ে মই কেকটো বনাই ৰেডি কৰি থৈ দিছিলোঁ। ৰাতিপুৱা উঠি তেখেতে কাটিছে আৰু ধুনীয়াছে। আৰু নিজকো মই অলপ চাই লৈছোঁ কেনেকুৱা লাগিছোঁ বুলি কেমেৰাত। আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ দিনবোৰ কেনেকুৱা গৈছে আজিৰ দিনটো ক'ব পাৰিলে কমেণ্টত। আৰু ৰুটি মোৰ এয়া ৰেডি। আৰু দিনৰ সাজত খালোঁ আমি ফ্ৰাইড ৰাইচ, ঘৰতে বনাই লৈছিলোঁ, খুব ধুনীয়া হৈছিলে খাবলৈ। আৰু ৰাতিৰ কাৰণে মই অলপ সোনকালে ৰেডি কৰি থৈছোঁ। এয়া মাংস ফ্ৰাই কৰি কিনে অলপ গ্ৰেভি বনাই দিছোঁ। আৰু গধূলি হ'লে মোক চাহ লাগেই, চাহ নহ'লে নহয়েই আৰু আজিৰ দিনটো মোৰ এনেকৈ পাৰ হ'ল। গোটা দিনটো আপোনালোকক দেখালোঁ। বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম।